যদিও মোৰ ইমান ভিউৱাৰ্ছ নাই বা ছাবস্ক্ৰাইবাৰ্ছ নাই, কিছুমান কথা ক'বলৈ খুব বেছি মন গৈ আছে, সেইকাৰণে ইয়াতে কৈছোঁ। এজন মানুহে শুনিলেও বহুত বুলি মই ভাবোঁ। গতিকে মই কি ন'টিছ কৰিছোঁ এই ছিটুৱেশ্যনটোত, মানে বানপানীৰ ছিটুৱেশ্যনটোত মানুহখিনিয়ে কিমান কষ্ট খাইছে, কি হৈছে আমি সকলোৱে জানো সেইখিনি কথা। বহুত মানুহ ওলাই আহিছে সহায় কৰিবলৈ, সেইটো সঁচা কথা। মানুহখিনিয়ে সহায় নকৰা হ'লে কি ছিটুৱেশ্যন হ'লহেঁতেন সেইটো আনইমেজিনেবল হয়, আমি কেতিয়াও ভাবিবই নোৱাৰোঁ সেইটো ছিটুৱেশ্যন। এতিয়া এটলিষ্ট তেওঁলোকে খাবলৈ পাইছে বা পিন্ধিবলৈ কাপোৰ পাইছে, কিন্তু সেয়া হৈছে আটাইতকৈ লিষ্ট বস্তু। অকল খাবলৈ আৰু পিন্ধিবলৈ পোৱাটোৱে মই যথেষ্ট বুলি নাভাবোঁ। বহুতখিনি সহায় কৰিছে মানুহে। মানে দেখিছোঁ কিছুমান মানুহৰ মানে মাইণ্ডছেটটো বা তেওঁলোকৰ কণ্টেণ্টবোৰ বহুত বেলেগ ফালে গৈ আছে। তেওঁলোকে কিছুমান একেটা কথাতেই লাগি আছে। ধৰি লোৱা যে কাপোৰ দিলে নতুন দিব লাগে, আমুক দিব নালাগে, তামুক দিব নালাগে। ঠিকে আছে বাৰু, কাপোৰ হয়ো বাৰু, চাফা চিকুণ কাপোৰ দিব লাগে, নতুনটো সকলোৱে দিব নোৱাৰে। বা কিছুমানে কৈছে যে তেওঁলোক বোলে পাপী, সেইকাৰণে বানপানী হৈছে। এইবোৰ কেনেকুৱা ধৰণৰ কথা মানে? আমি ইমান অবুজ কিয়? আমি কিয় ইমান নপঢ়া নুশুনাৰ দৰে, জ্ঞান নথকাৰ দৰে কামবোৰ কৰোঁ? আমাৰ যোনটো কালচাৰ হয় সেইটো বহুত বেছি ৰিচ হয়, আমি জানো। আমি সদায় প্ৰাউড ফিল কৰোঁ অসমৰ বুলি আমাৰ সমাজখনৰ প্ৰতি। গতিকে এনেধৰণৰ কথাবোৰ ক'ব নালাগে। কিন্তু যি হ'ল কিছুমান ভাল মানুহো থাকে, বেয়া মানুহো থাকে। কিন্তু এতিয়া গোটেই কথাখিনি তাতে সামৰি দিলে নহ'ব। ইজনে সিজনৰ মাজত কাজিয়া কৰি কাপোৰ কানিৰ লগত কোনোবা এনেকুৱা কোনোবা তেনেকুৱা, সেইকাৰণে বানপানী হৈছে, এইবোৰ কথা পতাতকৈ মই ভাবোঁ কিছুমান বহুত গুৰুত্বপূৰ্ণ দিশ আছে যোনবোৰ আমি একচুৱেলি এতিয়া চাব লাগে। খাবলৈতো পাইছে, পিন্ধিবলৈতো পাইছে, কিন্তু আছে ক'ত? এতিয়াতো কেইবাদিনো হৈ গ'ল, এসপ্তাহ পাৰ হৈ গ'ল, তেওঁলোক আছে ক'ত? তেওঁলোক আছে এতিয়াও ৰাস্তাৰ কাষত। ৰাতি ৰাতি বৰষুণ আহিছে, বৰষুণত শুই আছে। দিনত কেতিয়াবা বহুত ৰ'দ দিছে, ৰ'দত তেওঁলোক তেনেকেই চটফটাই তাতেই পৰি আছে। কিছুমানৰ ওচৰত টিঙৰ চালি এখন আছে, কিছুমানৰ ওচৰত সেয়াও নাই। সেইখিনি কথা পতাটো উচিত বুলি মই ভাবোঁ। কিয় তেনেকুৱা ছিটুৱেশ্যন হৈছে? তেওঁলোকক সহায় কৰিবলৈ কিয় কোনো ওলাই অহা নাই? আৰু তেওঁলোকক সহায় কৰিবলৈ কোন ওলাই আহিব? কোনে তেওঁলোকক থাকিবলৈ জেগা দিব লাগে? কোনে দিব লাগে? সেইটোৰ ওপৰত কুৱেশ্যন কৰিব লাগে, সেইবোৰ কথা আমি পাতিব লাগে। আৰু খাবলৈ আৰু পিন্ধিবলৈ পোৱাটোৱেইটো নহয়। আমি এখন সমাজত থাকোঁ, সমাজৰ কিছুমান নিয়ম থাকে। তাতে এতিয়া বহুতখিনি মানুহ, জন্তু, মানে এতিয়া যোনবোৰ ডেড বডিজ হৈ গ'ল, পলসৰ মাজত এনেকৈ সপ্তাহ জুৰি পৰি আছে। তেওঁলোকক কোনে উলিয়াব? মানুহখিনিৰ গাত ইমান শক্তি নাই, তেওঁলোকে নিজৰ ঘৰ বাৰী সকলো হেৰুৱাইছে। অলৰেডি মানসিকভাৱে তেওঁলোক ভাগি আছে। তেওঁলোকক কোনে সহায় কৰিছে? কোনে উলিয়াব সেইখিনি কামো এতিয়া আমিয়ে কৰিব লাগিব। কোনে কৰাটো আচলতে উচিত সেয়া কাম? সেইবোৰতো চাফা চিকুণ কৰাব লাগিছিলে। তাৰ পৰা এতিয়া বেমাৰ হ'ব পাৰে মানুহৰ। সকাম নিকাম কৰাৰ পৰা কিছুমান কথা থাকে, সেইখিনিও কৰোৱাব লাগে আচলতে। তেনেকৈ ঢুকালে বুলিতো পলসৰ মাজত পেলাই থৈ দিলে নহ'ব। সেইখিনি দায়িত্ব কোনে ল'ব লাগে? সেইবোৰৰ ওপৰত কিয় কোনেও কথা নাপাতে? গতিকে এতিয়া কিছুমানৰ এডমিশ্যন আছে। আগষ্টৰ পৰা নতুন ছেশ্যনবোৰ ষ্টাৰ্ট হয়, BA বা MA, সেনেকুৱা ধৰণৰ। তেওঁলোকৰ কি হ'ব সেয়াটো কথা আছেই। লগতে এতিয়া কিছুমানৰ এডমিশ্যন আছে। আগষ্টৰ পৰা নতুন ছেশ্যনবোৰ ষ্টাৰ্ট হয়, BA বা MA, তেওঁলোকৰ কি হ'ব সেয়াটো কথা আছেই। বানপানী হৈছে কিয়? ক্লাউড বাৰ্ষ্টৰ কাৰণে? কিবা নাগা পাহাৰত গছ নে মাটি খান্দি খালী কৰি পেলালে গোটেই, নে সেইটো কাৰণে? সেইবোৰ সঠিকভাৱে গোটেই ইনফৰ্মেশ্যন উলিয়াই আমাক কোনে দিব? যিহেতু চব কামৰ কাৰণে এটা ডিপাৰ্টমেণ্ট আছে, যেনেকৈ ডিজাষ্টাৰ মেনেজমেণ্ট আছে। এনেকুৱা যদি নেচাৰেল কিবা প্ৰব্লেম হয়, ডিজাষ্টাৰ মেনেজমেণ্টে সহায় কৰিব লাগে। তেনেকৈ এইখিনি কাম এতিয়া কোনটো ডিপাৰ্টমেণ্টে কৰিব লাগে? কোনে এতিয়া সঠিক ইনফৰ্মেশ্যনটো, সঠিক তথ্যবোৰ আমাক দিব যে কিয় হৈছে? আৰু এটা ডাঙৰ কথা যে বানপানী এবাৰ আহোঁতে এয়া অৱস্থা। গোটেই জীৱনৰ তেওঁলোকৰ যিমানখিনি ইনকাম আছিলে, সামগ্ৰী তেওঁলোকে গোটাইছিলে নিজৰ ঘৰত, চব উটি শেষ, ঘৰ উটি শেষ। আকৌ এবাৰ যদি বানপানী হয়, তেনেহ'লে কি হ'ব? অহা বছৰ আকৌ হ'ব নেকি বানপানী? সেইটোৰ ওপৰত আমি কুৱেশ্যন কৰিব লাগে, প্ৰশ্ন সুধিব লাগে। কাক সুধিব লাগে? কিয় সুধিব লাগে? সেইবোৰ পাতিব লাগে। ইনষ্টেড অফ টকিং এবাউট যে তেওঁলোক পাপী হয়, সেইকাৰণে বানপানী হৈছে, কাপোৰ নতুন দিব লাগে। সেইখিনি টপিক পাতা হৈ গ'ল এতিয়া। সেইবোৰ বন্ধ কৰি মই ভাবোঁ এইখিনি কথাত বেছি গুৰুত্ব দিব লাগে।
কিয় হৈছে এনেকুৱা, কিয় হ'বলৈ পালে, এতিয়া কি কৰিলে উচিত হ'ব, সেইটো কথা আচলতে পাতিব লাগে।